বহুত লেট হল কিন্তু বহুত লেট হল হে গাইছ আপোনালোক সকলোকে চিন্তা কৰে 26 ইউটিউব চেনেলত স্বাগত জনাইছোঁ আৰু গাইছ আজি আমাৰ বিৰাট ডাঙৰ মানে কি খানা হৈছে এটা আজি জুনিয়ৰ ইউটিউব অসম পিকনিক এটা সুন্দৰকৈ হৈ হৈছে লগত আছে অপূৰ্ব আৰু বেগে আছে সামিৰ একদম আৰু অপূৰ্ব কমসে কম যা বছৰ লগ পাইছিলোঁ বগিচাত ডাঙতে লগাৰ পিছত তো সেইদিনা লগাৰ মানে আৰু আমাৰ হৈছিল এটা পুৰা একদম মানে প্লেনিং চলিছে আৰু আগৰ পৰাই তো তেনেকৈ আজি বহুত দিনৰ হৈ গ'ল ভাল লাগিল এতিয়া মজাই পিকনিকটো খাম বাক্সাক নললে হ'ল এই বাক্সা কৰে ৰ'ব এইগিলা কথা নকবি আৰু কেইজনমান আছে ধুনীয়াকৈ তাতে আমাৰ হেৰি বানিছে খাদ্য জগাৰ কৰি আছে আৰু এতিয়া আমাৰ টাইম কিমান হ'ল টাইমটো নকওঁ নি তোৰ চাই ল টাইমটো চাই ল 12:47 আৰু এতিয়া হি আমাৰ মানে ৰেডি কৰি আছে সবজি গোটে মানে কুটি আছে জুই লগাব বাকি আছে এতিয়া আন্ধাৰ হৈ গলে এই পাহাৰৰ মাজত একদম আমি শেষ আৰু ইয়াত আৰে জুই লগাটো বাকি আছে আমি ব্ৰেকফাষ্টে কৰা নাই আজি নাখাকে ঘৰত যাম ব্ৰেকফাষ্ট নাই তো কিবা বেলেগ ফাষ্ট হৈ যাব এটা কাম কৰো নেকি সবে নাবানা আৰু বস্তু মান ঘৰে লৈ যাওঁ হেনকে পাৰি সেইটো কাম কৰো নেকি গাইজ হেনকে কৰো আৰু আপোনালোক ভিউটো দেখাই দিনা এবাৰ ভিউটো দেখছে বাৰু তেওঁ আপোনালোক কৈছিল নহয় একদিন আৰু আহিম বুলি তো চাই লওক গাইজ চাওক কি এটা সুন্দৰ ভিউ কিন্তু কুঁৱলী দিছে কাৰণে সিমান এটা ভালকৈ ভিউটো আহিব পৰা নাই কিন্তু চাওক আৰু আপোনালোক আগতে দেখুৱাইছিলোঁ যে এইভাগে পাহাৰ আছে কি সুন্দৰ এটা পৰিৱেশ হৈছে আৰু গাইজ বংগৰ ৰৈটো সেইভাগে উত্তৰবাৰ সেইখিনি চাওক আৰু সেইখিনি যে দেখিছে মই যে জুম কৰি দেখাইছোঁ নহয় তাতে সেইখিনি হৈছে চৰিয়া তো তাতে খেতি কৰিছে ধুনীয়াকৈ সেউজীয়া হৈছে দেখা পায় কিন্তু মোবাইল হয়তো কেপচাৰ হোৱা নাই তো সেইখিনি গোটেই গাইজ সেউজীয়া যে সুন্দৰ এটা পৰিৱেশ হৈছে তাতে তো সেইখিনি হৈছে গাইজ একদম আৰু পানী শুকাইছে কাৰণে পুৰা একদম মাটিবিলাক ওলাইছে গাইজ মাংসৰ গাড়ী গ'ল মাংস গোটেই পানী বহুত লেট হ'ল কিন্তু বহুত লেট হ'ল হা গাইছ এবাগে পানী গ'ল এবাগে মাংস গাইছ মাংস এই বিখ্যাত ইউটিউবাৰ আহিছে আমাৰ তাতে দুটা আৰু আমি কৈছিলোঁ পানী আনিব এই বাল্টিংটোত মানে কি বকুলত আহিব নাছিলে পানী কাৰণে আনিব গৈছিলোঁ মানুহবোৰ তাত কোনোবা যদি পাওঁ তাতে সামিৰ আৰু মই অপূৰ্ব গৈছিলোঁ কিন্তু আধা ৰাস্তাত লাগাল পাই গ'লোঁ আৰু বিখ্যাত মানুহ হৈ তাক নাকি অপূৰ্ব আৰু আজি আমাৰ দিনে বেয়া আমাৰ মানে বাল্টিংটোৰ ঢাকনিখন পৰি গ'ল ৰাস্তাত পৰি যাওঁতে গাড়ী উঠি দি পিনে তো ভাঙি পেলালে গাইজটো এনেকৈ এইফালে লুকাই দিছোঁ ধুনীয়াকৈ উৱাকণি চেলাবলৈ তো মানে কি উৱাই আনিছোঁ যাতে ব্ৰেকফাষ্ট খাব পাৰোঁ আৰু সামিৰ আৰু মানে অপূৰ্বক লগাই দিছোঁ ধুনীয়াকৈ গোটেইবিলাকৰ কাৰণে আৰু বেগে চাওক গাইজ ভাজা কুটি আছে ৰেণী বা আৰু পিংকি বা আৰু বেগে দাদা আছে আৰু বাবু আছে ধুনীয়াকৈ লুকাই দিছোঁ আৰু সুন্দৰকৈ কুটি আছে গোটেইবিলাকে তো গাইজ এতিয়া খানা বহু পুৰা একদম আৰু আমাৰ এতিয়া অগ্নিদেৱতাক চিনটিপ ধুনীয়াকৈ জুই কুৰা জ্বলাই দিলোঁ আৰু সুন্দৰকৈ এইভাগে চাব গাইজ কি ধুনীয়াকৈ লাগি গ'ল জুই আৰু এতিয়া গাইছ এভাগে চলিছে ব্ৰেকফাষ্ট সুন্দৰকৈ লেটকৈ হ'লেও আমাৰ চলিব নেকি চলিব মই হাতখন ধুলে বাৰু ধুৱাই নাই ধুই লওঁ এভাগে চাওঁ গাইছ ব্ৰেকফাষ্টত আছে কি ব্ৰেড আছে এভাগে আছে ধুনীয়াকৈ কণী বগৰীও আছে আজি বগৰী চাটনি দিব চালাড হ'ব ধুনীয়াকৈ চিট দাদা লৈ আহিছে ধুনীয়াকৈ আজি বম খানা হ'ব আজি গাইছ আৰু এতিয়া মই ব্ৰেকফাষ্ট কৰিব লৈছোঁ চাওক গাইছ এভাগে আছে জেলি এভাগে আছে ব্ৰেড আৰু ধুনীয়াকৈ এতিয়া কণী ধুনীয়াকৈ এতিয়া মিক্স কৰি পেলাই খাম আৰু বেলেগ খালে মই খাই নাই গাইছ মই তাতে জুই ধৰিছোঁ নহয় আৰু এতিয়া মই কণী এক প্লেট লৈ লৈছোঁ আৰু খাম আৰু ধুনীয়াকৈ ফাৰ্ষ্ট কণীটো খালোঁ গাইছ কৰিছোঁ বাৰ্গাৰ খাব দেখা আৰু মই এটা সুন্দৰকৈ বাৰ্গাৰ মাৰিলোঁ একদম মানে ব্ৰেডৰে সুন্দৰকৈ আৰু মানে ইহঁতে খাব দিয়া নাই চাৰিওফালৰ পৰা চাই আছে মই আগুৰি আছে কি কৰিম খাওঁ নে নাখাওঁ এটি খেলতি বুলি খাই দিব লগা অলপ এই গাইছ লুকাই কি হা সুন্দৰকৈ এইখিনি খালোঁ আৰু এতিয়া খাব লাগিব গাইছ ধুনীয়াকৈ ইয়াৰ ভিতৰত চাব গাইছ জেমছ আছে ধুনীয়াকৈ জেলি সুন্দৰ লাগিব খাই আৰু গাইছ এই বাৰ্গাৰটো হোমমেড বুলি ক'ব পাৰি মানে পিকনিক মেড বুলি আৰু পিকনিকটো বনাই দিলোঁ ধুনীয়াকৈ এইটো বাৰ্গাৰটো চাওঁ সুন্দৰকৈ ধুনীয়া লাগিব পলাল অপূৰ্ব পলাল গাইছ বগৰী লৈ লোভ লাগছে নেকি লাগছে নেকি रहा नहीं जाता तड़प ही ऐसी है ना খুঁজলেইতো নাপায় না চব বস্তু গাইছ না কি কয় খুঁজলেই দিবা নোৱাৰি নহয়
ভাগত তুমি খাইছা নেকি অকলে গোটেইখিনি খাওঁ বুলি ক'ব পাৰি আৰু চাবৰে বকুলে পুৰা একদম পাহাৰখন দাঙি লৈ গৈছে পাহাৰৰ একদম এটা কণা শিল লৈ গৈছে দাঙি পেলাই আৰু অপূৰ্ব চুৰ কৰি লৈছে যে চু নীলা 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 আৰু আপোনালোকে জানে ইয়াতে মানে কি দখলা পাহাৰত বহুত কেইটা মন্দিৰ আছে কমচে কম ইয়াতে 7টা 10টামান বহুত কেইটা মন্দিৰ আছে আপোনালোকে দেখুৱাইছিলে আগৰ ভিতৰত যদি চোৱা নাই ডিছক্ৰিপশ্যনত লিংক আছে আপোনালোকে নাজানে গাইছ হয়নে নাই চিন্তু কওঁতে জানিলে আগতেতো জনা নাছিলে নহয় আগৰ ভিডিঅ' চাইছে যোনে যোনে চাইছে সি এতিয়া জানে যদি চোৱা নাই নহয় ডিছক্ৰিপশ্যনত লিংক আছে তো চাব মই ইয়াতে আহিছিলোঁ গাইছ এই 2 নম্বৰ বাৰ হ'ব এই ইয়াতে আৰু মই ফাৰ্ষ্ট টাইম আজি ফাৰ্ষ্ট টাইম তো সিহঁতি জাগা দেখি দেখি লৈ গাইছ আমাক পেলাব খুজিছিল যিটো আপ নহয় কোনোমতে ঠেলি ঠেলি 3টা উঠে ইহঁতে মই গাড়ীখনত আহিছোঁ 3টা উঠে মানে গাইছ আমাৰ একদম কি কষ্ট মষ্ট আহিছোঁ নাজানো দিয়ক আৰু গৰু খেইটাংতে জীৱনটো যাব এতিয়া আমাৰ খানাৰ অঁ আৰু আমাৰ চালাতৰ মানে কি চালাতৰ মুঠা মাৰি দিছে গৰুকেইটাই নি পেলাই একদম খাই পেলাইছে গাইছ আৰু এইটো হৈছে গাইছ ৰাম মন্দিৰ তো ইয়াতে সুন্দৰকৈ চাহ আৰু ইয়াতে এই যে খুৰাজন দেখিছে এই খুৰাজনে বঢ়িয়াকৈ ধুনীয়াকৈ ইয়াতে থাকি পেলাই বঢ়িয়াকৈ চাফা কৰে কি সুন্দৰ এটা পৰিৱেশ হৈছে গাইছ চাওক আৰু আমি তলত খাইছোঁ গাইছ ওপৰত খোৱা নাই ওপৰত যিহেতুকে মন্দিৰ আছে ৰামৰ দিছে তো সিনকে ইমান এটা হেৰি কৰা নাই আৰু ইয়াতে বাকী তলতে যি কৰিছোঁ চব হেৰি কৰিছোঁ গোটেইখিনি সুন্দৰকৈ অ' পূৰ্ব গৰু খেদাকে থৈ দিছে নেকি গৰু খেদাকে থৈ দিছে নেকি গৰুক মই খেদবা গৈছিলোঁ গৰু মুখে গেছি হ'ল ইছে অপূৰ্ব অলপ সেতি জিম মাৰা কৰ ধুনীয়াকৈ খাৱা লোৱা কৰ সুন্দৰকৈ এই বহুত সিতে নহ'লে জেকেটটো পিন্ধি লওঁ নেকি ৰ'বা জেকেটটো পিন্ধি লওঁ ৰ'বা অ' জেকেট পিন্ধি লওঁ শকত পিন্ধব ন মাথা মাৰিছে আৰু কিবা আৰু আমাৰ চালাটোৰ মুঠা মাৰি গ'ল না হা চালাটোৰ মুঠা মাৰি গ'ল কোনটো গৰু গৰু কি? চালাটো অঁ মাৰি গ'ল এই খাই দিছি না এতিয়া কি কৰিম আৰু একো নাই এতিয়াতো দোকানো নাই আনবাৰ কাৰণে হ'ব বগৰী খাম নাই এতিয়া আমি বগৰী খাম আৰু চাওক দালিখিনি একদম লুকিং চৌৱা বুলি ক'ব পাৰি কি সুন্দৰ হৈছে আৰু এতিয়া অলপমান বাকী আছে আৰু হৈ যাব দালিখিনি আৰু বাকী 2 নম্বৰ চৌকা বনাইছে বকুলে তো তাতে বনাম ভাত তো এতিয়া গাইছ লুকাই দিছোঁ আৰু এয়া হৈছে ব্ৰইলাৰ মাংস ধুনীয়াকৈ পূৰা একদম ফ্ৰেছ কাটি আনিছে কিন্তু গাইছ 1.5 কেজি আনিলেও হয় 11জন কোলে যাব কিন্তু গাইছ ইহঁতে মানে 3 কেজি আনিলে গ'লে খাম আৰু গাইছ আৰু আমাৰ অপূৰ্বই বনাব অপূৰ্ব যদি বেয়া হয় আৰু আমাৰ একদম পূৰা দালি ৰেডি চাব পাৰি গাইছ পূৰা সুন্দৰ হৈছে আৰু এভাগে আমাৰ মাংসৰ পূৰা ৰেডি বুলি ক'ব পাৰি আৰু অলপমান বাকী আছে অলপ কাম চামখিনি কৰি মানে অলপ মছলা চছলা দি পেলাই আৰু হৈ গ'ল বুলি ক'ব পাৰি আৰু মই বোলো লেট অলপমান অপূৰ্ব বনাইছে পূৰা কান্দি বনাইছে গাইছ কিয় কান্দিছে তই ইমান বহুত দুখ লাগছি কিবা হ'ল নেকি গাৰ্লফ্ৰেণ্ড ডেট হৈ গৈছে এই দুখ নকৰিবি আমি আছোঁ তাৰ কাৰণে পাৰ্টি দিছোঁ বেকআপ পাৰ্টি একদম ধুনীয়াকৈ তো এভাগে পানী আছে ওপৰ ধুনীয়াকৈ আৰু সদ ভাল যদি কিবা হয় নহয় মিষ্টেক কি বুজি মিষ্টেক নহয় সদ নহ'লে কিন্তু দাইব এয়া গাইছ চাব পাৰে ভাতো বহাই দিছে আৰু গাইছ অলপমান বাকী থৈ দিলে হৈ যাব এতিয়া ভাতো তো খাবাৰ হৈ যাব আৰু খানা আৰু এতিয়া বকুলক পূৰা বগৰী ধুব লগাই দিছোঁ কাৰণ এতিয়া বগৰী পৰা খুলিম সুন্দৰকৈ তো এয়া পূৰা একদম খামৰ গাইছ বগৰী খুনা খাম যি বগৰী খুনা সিদ্ধাৰ্থ দাই লৈ আহিছে সুন্দৰকৈ এতিয়া খাব লাগে গাইছ একদম মানে কিবা আৰু গাইছ পিকনিকটো আৰু মজা হৈছে আৰু চাব পাৰে সিদ্ধাৰ্থ কিতাপৰ পৰা চাই আছোঁ মানে ইটানলৈকে বগৰী খুনা হোৱা নাই কি হ'ব আজি নহ'ব নেকি সিদ্ধাৰ্থ আজি হ'ব কিয় নহ'ব আজি খাব পাবা আজি খাব লাগিব আজি এই আয়োজন কৰিছোঁ নেকি অঁ যিমান দেৰি হয় সিমান ভাল হয় মানে বহুত দিনৰ পৰা চাইছোঁ এতিয়া মানে হোৱাই নাই আধা ঘণ্টাৰ বেছি হৈ গ'ল যিমান দেৰি হয় সিমান ভাল হয় গম পালা সত্য বেছি টেষ্টি বেছি হৈ যায় নাকি একদম পুৰা শুনি আছে আৰু কেইটামান আছে বাছ আৰু অলপমান 1 খুনা লৈ যাব নাকি 1 খুনা হৈ যাব ধুনীয়াকৈ আৰু এইখিনি হৈ যাব গাইছ কলে যাব না এইখিনি একদম আৰামছে আৰু এইখিনি সিদ্ধাৰ্থ লৈ গৈছে কিমান লৈছে 30 টকা মানৰ 30 টকা হৈ যাব আৰু বেছি নাই ন আমাৰ মানুহ 9জন ন 9জন কলে যাব ইয়াকৈ আৰু বকুলে ভাজি আছে পাপৰ তো সুন্দৰকৈ পাপৰ ভাজি আছে পাপৰো খাম গাইছ পুৰা বহু অপেক্ষাৰ অন্তত বগৰী খুনা হৈ গ'ল তো এতিয়া সকলোৱে বহি আছে এতিয়া গাইছ মই এটা কণা বিচি পেলাই বহিব লাগিল তো নহ'লে গাইছ গোটাই খাই পেলাব ইহঁতে আৰু গাইছ মই সুন্দৰকৈ বহি গ'লোঁ ইয়াতে এটা কণা বিচি ধুনীয়াকৈ এতিয়া খাইছোঁ গাইছ এয়া আমাৰ পূৰা সম্পূৰ্ণ হৈ গ'ল কাৰণে এতিয়া প্ৰথম সাজ খাবলৈ লৈছে বাহঁতে আৰু বাকী দাদাহঁতে গদাই বহি লৈ গৈছে আৰু এতিয়া আমি লাহে খাম আৰু এতিয়া আমি বাঢ়ি দিওঁ সুন্দৰকৈ ইহঁতক তো ইয়াতে খাক আৰু তাৰপিছত আমি ছেকেণ্ড পেজ খাম চুৰ কৰি খাইছা
ইয়াক মই তেতিয়া দেখা পাইছোঁ খালি খাওঁ ये फंस गया सी मैं বনাই থাকতে খাইছে আৰু যে ব্ৰেড কিমান খালে খালা 10টামান ব্ৰেড খালাগে চাগে गजब बेइज्जती है খাওঁ খালী হৈছে তুমি ফেলে চাও নাপাই দে আৰু এতিয়া আমাৰ মানে কি ছেকেণ্ড বেচ হ'ব এতিয়া আৰু সিহঁতৰ হল খানা সুন্দৰকৈ আৰু এতিয়া আমি খাম নে কি অপূৰ্ব আমি অলপমান ফটোশ্বুট কৰিলোঁ অপূৰ্ব আৰু মোৰ ফটো পাব ইনষ্টাগ্ৰাম দিবিনে দিম ইনষ্টাগ্ৰাম একদম সুন্দৰকৈ পাই যাব ধুনীয়াকৈ আমাৰ চিন্তাগৰ 26 অফিচিয়েল বুলি আছে আৰু অপূৰ্ব ব্লগছ বুলি মাৰি দিব ইনষ্টাগ্ৰামত তো আহি যাব সুন্দৰকৈ তো এতিয়া খাব লাগে ধুনীয়াকৈ নে কি হ'ব কিমানৰ ফটো উঠিয়া এনে মানে মই পিকনিকত আহিছোঁ দেখিছে গাইছে এনেদৰে ব্লগাৰ বহলৰ জিন্দগী ইনকে বনাব লাগে অৱস্থা বেছি ধুনীয়া লাগছে মই মানে নিজে ফটো উঠিছোঁ নিজে চেল্ফি মাৰিছোঁ মানে জাগাটো ইমান বেছি এনেকৈ বনাব লাগে কিমান কষ্ট হ'ব লাগে অলপ বুজিব লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আজি মোৰ ভিডিঅ'টো খাচ লাগা নাগে আৰু তুমি সুন্দৰকৈ বহিবলৈ খাবলৈ একদম চাওঁ গাইছ চিধাৰটা খাইছে কেনে লাগে সদিছে নাই এতিয়ালৈকে ভৰি আছে বহি আছে নেকি কেনাই একদম আল্টিমেট খোৱা নাই চাওঁ খাম আৰু খাব নেকি খাব লাগে এতিয়া কি হ'ব মজা না এতিয়া খাই চাবলৈ কৈ আছোঁ খাই পেলাই কৈছে দে ঐ অপূৰ্ব খালিছো ভাল নাই এই বানাচি গাই মাংস খাই বানাচি অপূৰ্ব এইটো ভাল নাই তো এতিয়া খাই লওঁ গাইছ খাই লৈ পেলাই লগ পাইছোঁ আৰু এতিয়া আমাৰ খোৱা লোৱা কমপ্লিট সম্পূৰ্ণ একদম ধুনীয়াকৈ একদম খানা খাই কেনে লাগিল মজা না আৰু কেতিয়াবা থাকিব নাই নেকি থাকিব যাতে খাব পাৰোঁ আজি ইয়াতে আহিলোঁ যাতে আৰু অহা বছৰ বেলেগত যাব পাৰোঁ আৰু আমি সকলোৱে যাতে এনেকৈ খাই থাকিব পাৰোঁ সেয়া আশাৰে আৰু একদম আৰু যাতে এনেকৈ চব মই সৰু সৰু এতিয়া সকলোকে বিদায় দিবৰ হৈ গ'ল তো এতিয়া যাব আৰু সকলোৱে নেকি এতিয়া বিদায় দিম লাগে আৰু সিদ্ধাৰ্থ কেনে লাগিল ভাল লাগিল বিৰাট ভাল লাগিল আৰু লগ ভাগকে খালোঁ ভাল লাগিল আৰু নেক্সট টাইম এনেকৈ খাৱা নেক্সট আৰু কৰিম এইবাৰ ধুনীয়াকৈ আৰু ভালকৈ প্লেন কৰিম ভাল জেগা এটাত যাম ভাল আৰু লাগিব এডকৈ যদি ভাল হ'ব নাকি ইয়াতকৈ ভাল হ'ব একদম তাকে গোটেইবিলাক লগ লাগিলে এনেকৈ যেতিয়া খাই থাকোঁ আৰু সদায় একদম অহাবাৰ মানে আইটেমো বেছি হ'ব মানুহ বেছি হ'ব ভাল লাগিব আৰু গাইছ এতিয়া মোৰ ঘৰ আহি পাব বহুত দেৰি হ'ল এতিয়া বৰ বেছি মানে কি 10টা বাজি গ'লে কিন্তু মই আহি পাইছোঁ গাইছ সকলক বিদায় দি পেলাই আৰু মই 5টামানত ঘৰ আহি পাইছোঁ সুন্দৰকৈ তো এতিয়া গাইছ মই ভিডিঅ'টো বনাব মানে কি পাহৰি গৈছিলোঁ কাৰণ আহি পেলাই কাম চাম কৰিব লগা আছিল তো এনেকৈ কাম চাম কৰিলোঁ ধুনীয়াকৈ এতিয়া 10টা বাজি গ'ল তো মানে কি ভিডিঅ'টো এডিট কৰিলোঁ কাৰণে এতিয়া আমাৰকৈ খানাটো হৈ গ'ল ভালে লেটকৈ হ'লেও তো খানাটো হৈ গ'ল আৰু ভালকৈ তো এনেদৰে যাতে আৰু আগলৈকে খাব পাৰোঁ তো তাৰে কামনা কৰিব আৰু যাতে আৰু ভালে খাব পাৰোঁ সুন্দৰকৈ ইয়াতকৈ যাতে অলপ ধামাকা যাতে ইয়াতকৈও সুন্দৰ এটা ঠাইত ভালকৈ খাব পাৰোঁ নেক্সট টাইম যাতে আৰু তাৰে কামনা কৰিব বহুত মানে কি যাওঁতে কিবা কৰোঁতে আনোতে বহুত প্ৰব্লেম মানে বহুত প্ৰব্লেম ফেচ কৰি পেলাই গ'লেও আৰু খালোঁ ধুনীয়াকৈ সুন্দৰ আজি ভিডিঅ'টো একদম চিম্পুল গ'ল একদম নৰ্মেল ভিডিঅ' বনোৱাৰ নিচিনা হৈ গৈছে কাৰণ মোৰ মানে কি ভিডিঅ' বনাব টাইমো পোৱা নাছিলোঁ ভালকৈ যিহেতুকে মানে কি লিড লোৱা কথাটো তো এইবোৰ অলপমান দায়িত্ব থাকে তো সেইকাৰণে অলপমান ভিডিঅ'টো সিমান এটা ভাল কৰিব নোৱাৰিলোঁ তো যিমান পাৰোঁ চেষ্টা কৰিছোঁ আৰু ভিডিঅ' বনাবলৈ তো যিখিনি পাৰিছোঁ সেইখিনি বনাই পেলাই আপোনালোকক দেখা পাইছোঁ তো সেইখিনি আৰু তো যদি গাইজ ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বন্ধুলৈ শ্বেয়াৰ কৰি দিব ধুনীয়াকৈ কিন্তু আপোনালোকে ছাবস্ক্ৰাইব বা লাইক কমেণ্ট এইগিলা নকৰে গাইজ তো কৰি দিব আৰু সৰু ভাইটি বুলি পেলাই নে কি কয় তো যাতে আৰু আমি আগবাঢ়িব পাৰোঁ সুন্দৰকৈ আগলৈকে যাতে ভাল ভিডিঅ' দি থাকিব পাৰোঁ আপোনালোকক তো গাইজ আৰু পিছলৈ এনেকুৱাকৈ খাম আৰু কেতিয়াবা তো গাইজ তো বাই বাই আৰু এইখিনিয়ে ভিডিঅ' আছিল তো আৰু নেক্সট ভিডিঅ' আহি থাকিব সুন্দৰকৈ